প্ৰথমতে মই দুটাই আছিলে, তাৰপৰা দুটা হোৱাৰ পাছত আমাৰ ইয়াত বানপানী হয়। বানপানীত মানে খেতি কৰিবলৈ বহুত অসুবিধা। আমাৰ কোনোবা এবছৰ আমি পাওঁ ধান, কোনোবা এবছৰ নেপাওঁ আৰু পানীয়ে মাৰি লৈ যায়। তাৰ পাছত মই পুখুৰী খান্দিবলৈ আৰম্ভ কৰিলোঁ লাহে লাহে। চৰকাৰৰ পৰা আঁচনিও পালোঁ, আমাৰ অসম চৰকাৰৰ ফালৰ পৰা। আৰু খান্দি মই এতিয়া পুখুৰী মাটিকালি হিচাপে পাৰে চাৰে মোৰ 29 বিঘামান আছে। আৰু এটা চৰকাৰী ফালৰ পৰা আমাৰ টিংখাং সমষ্টিত ইকো হেচাৰী নাই, পোনাৰ উৎপাদন কেন্দ্ৰ, মাছৰ উৎপাদন কেন্দ্ৰ নাই নোহোৱাত মানে মই বহু বছৰৰ পৰা দাবীদাৰ কৰি আছিলোঁ আৰু হেঁপাহ আছিলে। চৰকাৰে আমাৰ বিমল বৰা ছাৰে দিলে এটা, সেইটো লৈ এতিয়া আজি 3 বছৰ হ'ল উৎপাদন কৰি আছোঁ। আৰু ইয়াৰ পৰা পোনা নি ৰাইজে বহু যথেষ্ট উপকৃত হৈছে। আপোনাৰ পোনা এতিয়া ক'লৈ যায়, মানে কোন ঠাইলৈ আপুনি যোগান ধৰে? তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ এনেকৈ গৈ আছে, শদিয়া এনেকৈ গৈছে। এনেই বাৰ্ষিক উপাৰ্জন কিমান হয়? আমাৰ উপাৰ্জন 12 লাখমান থাকে। 12 লাখমান থাকে। গতিকে আপুনি এটা আপোনাৰ যিটো এতিয়া মৎস্য পোনা উৎপাদনৰ যিটো আপুনি খুলিছে ফিচাৰী এখন, সেই ফিচাৰীটো মানে আপোনাৰ এনেই এদিনত কিমান উৎপাদন হয় মাছ? কণী এনেই এটা টেংকত আমাৰ এইটো টেংক আছে, যোনটো এইটো টেংকত আমাৰ 20-22 লাখৰ মানে কণী পোৱা যায়। তাতকৈ অভাৱ হ'লে অলপ বেয়া হয় মাছ, সেইমতে মাছটো আমি ব্ৰিডিং পুলত ভৰাওঁ। এতিয়া 20-22 লাখ পোনা ওলাব। ধন্যবাদ। হয় এনেকুৱা এইখিনি ছাৰ ফুলি যায় এনেকুৱা